নমস্কাৰ বন্ধুসকল, এগ্ৰি এছামিছলৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকক হাইব্ৰিড জাতৰ ফল খেতিৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। আৰু এই হাইব্ৰিড জাতৰ ফল খেতি কৰিবৰ কাৰণে আপুনি আপোনাৰ যিখিনি মাটি আছে, অৰ্থাৎ ওখ মাটি যদিহে আছে, তেতিয়াহ'লে আপুনি এই হাইব্ৰিড জাতৰ ফল খেতি কৰিব পাৰিব, কিয়নো ওখ মাটিত এই খেতি ভাল হয়। আৰু এই হাইব্ৰিড জাতৰ ফল খেতি কৰিবৰ বাবে আপুনি আপোনাৰ বাছি লোৱা মাটিখিনি প্ৰথমতে ভালকৈ চহাই ল'ব। আৰু চহাই লৈ আপুনি তাত প্ৰচুৰ পৰিমাণে পচন সাৰ লগতে ছিংগল ছুপাৰ ফছফেট, মিউৰিয়েট অফ পটাছ আৰু পুৰাতন 3G মাটিখিনি ভালকৈ চহাই ল'ব। আৰু তাৰপিছত আপুনি হাইব্ৰিড জাতৰ বীজ লগাব। আৰু এই হাইব্ৰিড জাতৰ ফলৰ বীজ লগাওঁতে আপুনি যিখিনি ঠাইত লগাব সেইখিনি অলপ ওখ কৰি ল'ব। আৰু আপুনি 2 ফুট পাৰ্থক্যত আপুনি ফলৰ গুটিবিলাক লগাব পাৰিব, বা আপুনি তাতকৈ অলপ বেছি লগালেও কোনো সমস্যা নহয়, আপুনি লগাই ল'ব পাৰিব। আপুনি আপোনাৰ মাটি অনুসৰি আপুনি পাৰ্থক্যটো কৰি ল'ব, আৰু সেই অনুসৰি আপুনি ফলবিলাক আপোনাৰ গজি উঠিব। আৰু আপুনি যেতিয়া গজি উঠিব তেতিয়া আপুনি ফলবোৰ বগাবৰ কাৰণে আপুনি চাললৈ উঠাই দিব। আৰু যেতিয়া আপোনাৰ ৰোৱাৰ গুটি বীজ দিয়াৰ পিছত 25 দিন পিছত আপোনাৰ ফলবিলাক গজি উঠি চেহেৰা ধৰিবলৈ আৰম্ভ কৰিব, তেতিয়া আপুনি তাত DAP, ডাইএমনিয়া ফছফেট, মিউৰিয়েট অফ পটাছ আৰু উপজ দিয়া আপুনি ৰাউণ্ড পদ্ধতিত টপ ড্ৰেছিং কৰি ল'ব। আৰু এই টপ ড্ৰেছিং কৰাৰ পিছত যেতিয়া ইয়াত বগাবলৈ আৰম্ভ কৰিব, তেতিয়া আপুনি জেং, অৰ্থাৎ আপুনি কিছুমান জেঙৰ জৰিয়তে আপুনি আপোনাৰ ফল গছকেইডালক চাললৈ তুলি দিব। আৰু ফলৰ পৰা যিবিলাক ঠাল ঠেঙুলি ওলাই আহিব সেইবিলাক আপুনি কাটি দিব ছাল নপোৱালৈকে, তেতিয়া আপুনি অধিক উৎপাদন লাভ কৰিব। আৰু ফল খেতিত সাধাৰণতে হোৱা এটা বেমাৰ হৈছে ইয়াৰ ডালবিলাক পচি যায়, অৰ্থাৎ ক'লা ক'লা ৰং হৈ এই ডালবিলাক পচি যায়। আৰু তেতিয়া আপুনি ভেঁকুৰনাশক, অৰ্থাৎ আপুনি মেক'বান চি আৰু পলিচি, এই যিকোনো দুটা ঔষধৰ পৰা এটা ঔষধ আপুনি 2 গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই আপুনি গুৰিত বেছিকৈ দি আপুনি স্প্ৰে কৰিব পাৰিব। তেতিয়া আপোনাৰ এই বেমাৰটোৰ পৰা নিৰাময় লাভ কৰিব। আৰু এইটো সাধাৰণতে বেছিকৈ ডাৱৰীয়া অৱস্থাত এই বেমাৰটো হয়। আৰু এনেকৈ হাইব্ৰিড জাতৰ ফল খেতি কৰি আপুনি কম মাটিৰ অধিক টকাৰ উপাৰ্জন আপুনি লাভ কৰিব পাৰিব। যদি আপোনাৰ এই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপুনি লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু মোৰ এই নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো আপুনি প্ৰেছ কৰিব, তেতিয়া আপুনি মই দিয়া ভিডিঅ'ৰ আপলোড আপুনি আগতীয়াকৈ জাননী লাভ কৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় আই অসম।